Hi guys, মই নয়না ব্লগত স্বাগতম জনাইছোঁ লাইফ ইজ বিউটিফুল আইএনটি ভিডিঅ'লৈ। আজি মই কি বনাওঁ? আজি মই ছাগুৰ পাপৰ বনাম। মায়ে বিলাহী ছিঙি থৈছে আজি। মায়ে চাগে আজি বিলাহীৰ চব্জি বনাব। ব'লক আমি এতিয়া পাপৰ বনাওঁগৈ। ছাগুখিনি ওলাই ল'লোঁ এতিয়া। অলপমান পানী দি কিনে অলপমান তিয়াই থৈ দিব লাগিব। দেখিছে চাগে পানী দি থৈছোঁ, তিয়াই কিনে অকণমান। ছাগুখিনি তিয়াই থলোঁ। এতিয়া আমি ঘৰৰ কামকে কৰোঁ দিয়ক অলপমান। পৰা তামোল আনি থৈছে মাহঁতে খাবলৈ, মা পাপাহঁতে। অকণমান কাম কৰিলোঁ, ভাগৰো লাগিছে। ছাগুখিনি চাগে হৈ আছে, আমি চাওঁগৈ বোলো। ছাগুখিনি খোলা হৈ গৈছে, পাৰিলে অকণমান ধুই ল'ব। চাগে এনেকৈ সৰু সৰু ঘৰতে খোপা আছেই। ইয়াতে আমি আজি পাপৰ বনাম। পাৰিলে ইয়াতে তেল লগাই ল'ব অকণমান। তেল নলগালে পাপৰখিনি ওলাওঁতে অলপ কষ্ট হয়, ভাঙি যায়। সেইকাৰণে আমি তেল লগাই ল'ব লাগে। নিমখ অলপমান দিব, আপোনালোকৰ সোৱাদ অনুযায়ী। খোপাটো ল'ব, অলপমান ছাগু ল'ব, লৈ গোটেই ৰাউণ্ডটো এনেকৈ মিলাই ল'ব। দেখিছে এনেকৈ গোটেইখিনি এনেকৈ লগাই ল'লোঁ। পানীখিনি গৰম হ'ব দিছোঁ, অলপমান গৰম হৈছে, দেখিছে চাগে। ওপৰত এনেকুৱা এখন দি দিছোঁ, তাৰ ওপৰত খোপাকেইটা দি দিম। গোটেইকেইটা আপোনালোকৰ যিমান খোপা থাকে ইয়াতে দিব পাৰে। মোৰ তাত ইমানেই আছে, এইখিনি দি মই বনাম। এতিয়া ঢাকি দিলে হৈ যাব। মাজে মাজে এনেকৈ চেক কৰি থাকিব। হৈ গৈছে, দেখিছে ইমান ফুলি গৈছে। এইবিলাক গৰম হৈ থাকিব। ছাগুখিনি এনেকৈ কৰি ল'লোঁ। এতিয়া আমি ৰ'দত শুকুৱাওঁগৈ ব'লক। ইমান ৰ'দ দিছে আজি। ছাগুখিনি এতিয়া ৰ'দত শুকাব দিলোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন, আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। মিমিজনীও আহিছে ওপৰলৈ, ভাগৰে লাগিছে চাগে তাইৰ। ৩-৪ ঘণ্টাৰ পিছত পাপৰখিনি শুকোৱা হ'ল। এতিয়া আমি বনাই দেখাম। তেলখিনি গৰম হৈছে, আমি পাপৰটো দি দিছোঁ। আমাৰ ছাগুৰ পাপৰ বনোৱা ৰেডি। আপোনালোকে যদি চাই ভাল লাগিল, লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।